हाय गाइज वेलकम बैक टू माय यूट्यूब चैनल नमस्कार আপোনালোক সকলোকে মোৰ यूट्यूब चैनलলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি এটা অন্য এটা ৰূপত দেখি আপোনালোকৰ কি ভাবিছে বাৰু আচলতে আজি অহাকাইলৈ কাতি বিহু আৰু আজি আগদিনাখন হয় আৰু মই এইটো ড্ৰেছত আছো যে মানে যেহেতু কাতি বিহু হয় সেইবাবে ভাবিলো এটা অকমানি এনে মোবাইলতে ফটোশুট এটা কৰি লও মানে ভাল লাগে আৰু কাতি বিহু যেহেতু আমাৰ আৰু এয়া মই সাধাৰণ মেখেলা পিন্ধিছো এনে সিম্পলি একদম সিম্পল কোনো ধৰণৰ মেকআপ কোনো ধৰণৰ একো কৰা নাই একদম সিম্পল হয় তো এটা গধূলি হৈছে ভাবিছিল কি পথাৰত যাও ফটোশুট কৰিবলৈ কিন্তু এতিয়া যেহেতু বহুত বেছি আন্ধাৰ হৈ গল আৰু লগো মানে আছে ঘৰৰ বাহত আছে ভণ্টিহত আছে কিন্তু সিহঁতে যাবলৈ অকমান ভয় কৰিছে মোৰো ভয় লাগে যেহেতু এতিয়া প্ৰায় 6টাই বাজিলে যেগলেতো 6টাত জানে আৰু আন্ধাৰে হৈ যায় পুৰা তো এতিয়া ভাবিছো যাও নে নাযাও যদি নাযাও ঘৰতে আৰু কৰিব লাগিব তো আপোনালোকে ভিডিওটো চাই থাকক এই ভিডিওটো সাগে কন্টিনিউ হ'ব কাতি বিহুলৈকে মানে অহা কাইলৈ আপোনালোকে ভিডিওটো চাই থাকক এয়া ইহঁত কেইজনে ৰেডি হৈ আছে ষ্টাইল মাৰি আছে এইফালে আছে এজনী আন্ধাৰ হৈছে এইফালে এয়া সিস্টাৰ হয় খুৰা ছোৱালী তো ওলাইছে ফাইনালি আমি আহি আছো পথাৰলৈ এন্ধাৰে এন্ধাৰে দেখিছে কি কিমান আন্ধাৰ আৰু এয়া গৈ আছো ফ্লাগ জ্বলাই লৈছো বুকা আছে নেকি ফ্লাগ জ্বলাই লৈছো আৰু লগত লৈ আহিছো আমাৰ পিছফালে আছে এই বৰদেউতা ভয় লাগে না সেই কাৰণে লগত লৈ আহিছো ফটোশুট কৰিয়ে এদিম মানে না কি কোৱা আনিছো বৰদেউতাক টচ ধৰাকে আনিছো আৰু ভয়ো লাগে না সেইবাবে লৈ আহিছো চাই থাকক ভিডিও এজনী গৈছে ফটোশুট কৰিবলৈ তাই পুৰা ৰেডি নথি নহয় না কি মানে আপোনালোকে ভিডিওটো চাই থাকক আৰু আপোনালোকক কালি ৰাতিপুৱা লগ পাম ভিডিওটো মানে কন্টিনিউ হ'ব মই ফটো উঠিলো তেনেহলে এতিয়া এভৰিৱান আপোনালোক বহুত সময় পিছত লগ পাইছো বহুত সময় মানে কি যোৱাকালি ভিডিও কৰিছিলো আৰু আজি হৈছে নেক্সট ডে আৰু আজি হৈছে কাতি বিহু মোৰ ফালৰ পৰা আপোনালোক সকলোকে কাতি বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলো আৰু যেহেতু কাতি বিহু সেই উপলক্ষে ঘৰতে এখন সৰুকে শৰাই আগবঢ়াইছে আপোনালোকক বাৰু দেখুৱাই থাকিম মই কি কৰো কি নকৰো কাতি বিহু উপলক্ষে আৰু কিবা কিবি আছে আৰু আপোনালোকে ভিডিওটো চাই থাকিলে গম পাব কি কৰো কি নকৰো ঠিক আছে তেনেহলে ভিডিওটো এনেকৈ ষ্টাৰ্ট কৰো বলক এতিয়া আমি যাম পথাৰলৈ যেহেতু কাতি বিহু উপলক্ষে পথাৰত এগছে চাকি জ্বলোৱা হয় সেইবাবে আমিও যাবলৈ ওলাইছো সকলো ৰেডি আৰু লগত যাব আমাৰ বৰদেউতাই যেহেতু খেতিভাগ বৰদেউতাই কৰে সেইবাবে চাকিগছ বৰদেউতাই জ্বলাব আৰু আমি সকলোৱে যাবলৈ ওলাইছো আমি প্ৰত্যেক বছৰে তেনেকৈ যাওঁ খুব বেছি ভাল লাগে আৰু যিসকলেতো গাঁৱত থাকে তেওঁলোকেতো এইখিনি সময় জানেই এইখিনি সময়ত ইমান বেছি ভাল লাগে তো ময়ো যেহেতু গাঁৱত থাকোঁ সেইকাৰণে মোৰ বহুত বেছি ভাল লাগি আছে আপোনালোকে ভিডিওটো চাই থাকক লগ পাই আছোঁ আমি গৈ আছো পথাৰলৈ কাতি বিহু উপলক্ষে এইফালে বাপৰে কি বোকা মস্ত ডাঙৰ এটা হেৰি পাৰ হৈ গৈছে হেৰি কি কয়
এতিয়া আমি খাম সকলোৱে এই ৰানিং স্পেচে হৈ থাকে যা কল আৰু নাৰিকল দি আৰু কাতি বিহু উপলক্ষে ঘৰতো চাকি জ্বলোৱা হয় তো এয়া মই কেইঘৰমান চাকি জ্বলাই লৈছোঁ এইকেইঘৰ চাকি ঘৰৰ বাৰান্দাত তাৰপিছত পিছফালে আৰু এনেকৈ ক'ৰবাত দিম আৰু দুঘৰমান মাই দিলেই তো আপোনালোকক দেখুৱাম বাৰু ক'ত ক'ত দিওঁ মই আৰু ইমান নিয়ম মই একো নাজানো এনেই ঘৰত কিছুমান নিয়ম চাইহে কৰিবলৈ ট্ৰাই কৰোঁ আপোনালোকে কেনেকৈ কাতি বিহু পালন কৰিলে মোক কমেণ্ট কৰি জনাব লগতে ভিডিঅ'টো কেনেকুৱা লাগিল সেইটোও জনাবলৈ নাপাহৰিব বলক তেনেহ'লে চাকিখিনি দি লওঁ এতিয়া এয়া মই এগুচিকৈ চাকি দিলোঁ এগুচি দিলোঁ বাৰান্দাত তাৰপিছতে দিলোঁ ৰাস্তাত আমাৰ আৰু তেনেকৈ গোটেইখিনি চাকি দি দিলোঁ আমি সকলোৱে এয়া ঠগি খাই আছোঁ এটা ঠগি খোৱা হৈ গ'ল এতিয়া যাম ওচৰৰে বৌহঁতৰ তাত সকলোৰে তাত ঠগি খাই ফুৰি আছোঁ কাতি বিহুত আমাৰ এনেকুৱাই হয় ফুৰি থাকোঁ আৰু পূৰা এতিয়া আহিছে সকলোৱে আমাৰ ঘৰত ঠগি খাবলৈ এয়া সকলোকে বহিবলৈ দিছোঁ এইফালে মায়ে কৰি আছে সেৱা মোৰ হাতত আছে প্ৰসাদ থৈ ৰ'ব ঠগি খাই পূৰা ভাগৰি গৈছোঁ এতিয়া আকৌ খুৰীহঁতৰ ঘৰত আহিছোঁ এতিয়া সিহঁতৰ ঘৰত সোমাম আৰু এয়া আমাৰ সকলোৱে আহি গ'ল বৌ এইফালেও সকলোৱে আছে চ' এইটোৱে আছিল আজিৰ ভিডিঅ' আপোনালোকে চাই কেনে পাইছে জনাব যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে তেনেহ'লে আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰোঁ পুনৰ লগ পাম অন্য এটি ভিডিঅ'লৈ আজিলৈ বাই বাই